গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ নিশ্চয় ভালে আছে। বৰ্তমান মোৰো ভালেই, ভাল বেমাৰৰ মাজতে আছোঁ আৰু মই মানে কি আজি অলপ দিনৰ আগতে মানে এটা মই ভিডিঅ' পষ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ মোবাইলটো মানে কি হৈছিল, অলপমান প্ৰব্লেম হৈ আছিল আৰু মোৰো মানে বেমাৰ হৈ অসুস্থ হৈ আছিলোঁ, সেইকাৰণে মই দিব পৰা নাছিলোঁ। মই দুটা গাহৰি আনিছিলোঁ, জাষ্ট মানে কি ট্ৰাই কৰি চাইছোঁ গাহৰি দুটা পুহি পিনি। পিছলৈ ডাঙৰ কৰিম বুলি মনতে ভাবি থৈছোঁ, কি হয় মই আপোনালোকক দেখাওঁচোন। গাহৰি দুটা চাব আপোনালোকে। এইটো হৈছে আমাৰ গাহৰি গঁৰাল, আৰু গাহৰি গঁৰালটো বহুত সৰুৱে হৈছে বুলি মানুহে কয়, নাজানো, ফাৰ্ষ্ট টাইম বনাইছিলোঁ যে সেইটো কাৰণে অলপমান প্ৰব্লেম হৈছে। তথাপিও চাওকচোন, এইজনী হৈছে আমাৰ বগী। মই তাইক বগী বুলি মৰমতে মাতোঁ দেই, এইক মৰমতে মই বগী বুলি মাতোঁ। আৰু আমাৰ এইজনী কলি, এইক মই মৰমতে কলি বুলি মাতোঁ হা। এই আৰু এহেঁতৰ বিধ হৈছে হেমশ্বেয়াৰ আৰু য়ৰ্কশ্বেয়াৰ ক্ৰছ হয়। আপোনালোকে জনাসকলে মোক অলপ সহায় কৰিব। মইতো নাজানো, প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। যিমানখিনি পাৰোঁ সিমানখিনি সিহঁতক মানে ৰাখিছোঁ আৰু সযতনেই ৰাখিছোঁ। আৰু অভিজ্ঞতাসকলে আপোনালোকে সহায় কৰিব বুলি মই মানে ভাবিছোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই কিবা এটা কৰিব পাৰোঁ। আৰু মই ইহঁতক টোটেলি সিজোৱা দানা দিওঁ, মানে কিনা দানাৰ লগত দিওঁ, কিন্তু মই কিনা দানাতকৈ বেছিভাগ প্ৰায় সিজোৱা দানা দিওঁ। এই আৰু সিজোৱা দানা, কচু দিওঁ, তাৰপাছত কলৰ এনেকৈ গুড়িটো দিওঁ, মানে আৰু চাউল সিজাই দিওঁ। নাজানো, বহুত মানে কষ্ট কৰিছোঁ, সফল হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু আপোনালোকে সহায় কৰিলে নিশ্চয় মোৰ বিশ্বাস আছে মই আগবাঢ়িব পাৰিম। আজি মোৰ ভিডিঅ'টো বৰ এটা বিশেষ নহয়, জাষ্ট সৰুকৈ দেখালোঁ, মই কৰা ফাৰ্মখন সৰুকৈ দেখালোঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মোৰ চেনেলটো নতুন চেনেল হয়, আপোনালোকে সকলোৱে সহায় কৰিব, লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ছাইডৰ বেল আইকনটো বজাবলৈ নাপাহৰিব। আপোনালোকে মোক যাতে আগুৱাই লৈ যায়, যাতে মোক আগবাঢ়িবৰ কাৰণে। অ'কে, এতিয়া বাই বাই।